মানে আজি নতুন এটা ভিডিঅ' স্বাগতম। তো হেল্ল নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে চব দাদা আচলতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৰে ভাল হওক। বহুত স্পীডত কৈছোঁ আজি মানে নকৰিবলগীয়া কাম এটা কৰিবলৈ গৈ আছোঁ ওপৰত পূৰা। মানে আজি এই লগৰটো ঘৰ ইহঁতৰ ঘৰত এটা পূৰা ৱাটাৰ পাম্প না ৱাটাৰ পাম্প আছে। ইপিনৰ পৰা জিলিকিয়ে থাকে দেখিছে সেইটো। তাৰ আজি একদম ওপৰ খাপত উঠি আপোনালোকক আজি ভিউ দেখুৱাম। তাৰ একদম ওপৰ খাপত উঠি যাম, তাৰপৰা ভিউ দেখুৱাম, আপোনালোকে চাই থাকক। আৰু ওপৰৰ ভিডিঅ'টো এনজয় কৰক। খুব শ্বৰ্টকৈ কৰিম কিন্তু ভিডিঅ'টো আজি মজা হ'ব। তো ওপৰৰ পৰা কেমেৰাটো পেলাই চাম, যদি কেমেৰাটো নেভাগে তেতিয়া গম পাম মোবাইলটো হেভি আছে। তো আকৌ চাই থাকক, ভিডিঅ'টো মজা হ'ব। তো ওপৰৰ ভিউটো একদম চাই লওক। তো গাইছ এতিয়া আমি ক'ত আছোঁ জানেনে? কিমান মহল ওপৰত। তো গাইছ এটা ভিউ চেক কৰক। তো চক কিমান তলৰ পৰা কিমান ওপৰত এখন মানে ধুনীয়াকৈ গাঁও জিলিকি যায়। চক কিমান ধুনীয়াকৈ। এইপিনে লগত কোন আছে? মাধুৰ্য, সিহঁতৰ ঘৰ গুৰিত। এইটো চক কিমান ক চক গাইছ, চক গাইছ কিমান কেইমহল? 4 মহল না 5 মহল? 5 মহল ওপৰৰ পৰা চক চাইছ। গোটেই অসম ভ্ৰমিব পাৰি বুলি ক'ব পাৰিছা, ইমান ধুনীয়া। তো কিবা এটা মজা লাগিলে উঠি আহি। কিন্তু মই প্ৰথম উঠোঁতে বিৰাট ভয় কৰিছিলোঁ, এতিয়া ভয় নাই লগা। এপিনে তেতেলী চেতেলী লাগি আছে। চক না এইটো মথাউৰিটো কি ধুনীয়াকৈ জিলিকি গৈছে। চক কি ধুনীয়াকৈ জিলিকি গৈছে। আৰু মানে নধৰিবলৈ এইয়া ঘৰ চৰ পৰ্যন্তলৈকে ধৰি গৈছে। চক কি এটা মজা ভিউ। তো গাইছ চেক কৰা কিমান তল দেখিছা? সেই তাক মই ভালকৈ দেখা নাই। এতিয়া এই মোবাইল কেমেৰাটো অন কৰি মোবাইলটো তালৈ পেলাই দিম। তত ওচৰলৈ ইয়ালা এই দেখিছা গাইছ? ৰেডি 1 2 3 গো। একো নহ'লে। তো গাইছ ভিডিঅ'টো দেখিলেই। তো মানে ইমান ওপৰৰ পৰা মোবাইলটো পেলাই দিলোঁ, কিন্তু মোবাইলটো একো নহ'লে। মোৰ ভাগি যাব বুলি ভয় লাগিছিলে, হ'লেও মানে এটা জুচ আহিলে, জুচটোতে পেলাই দিলোঁ। তো একো নহ'লে। তো ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট এটা মাৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'টো লগ কম আজিলে বা নতুন এটা ভিডিঅ' প্ৰতিছোঁ। আজি ভিডিঅ'টো খুবেই মজা হ'ল হয় নাই? তো আজি ভিডিঅ'টো খুব মজা হৈছে, মানে ভাল লাগিলে কিবা এটা ওপৰত গৈ। তো ইমান আছিল। বাই বাই, থেংক ইউ ছ' মাছ। জয় অসম, জয় হিন্দ, বন্দে মাতৰম। থেংক ইউ গাইছ, লাভ ইউ।